সকলোকে মোৰ চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈছোঁ আমৰ আচাৰ ৰেচিপি আৰু মই কেনেদৰে বনাইছোঁ আহকচোন ভিডিঅ'ৰ মাজলৈ। আৰু মই এনেদৰে আমখিনি কাটি লৈছোঁ। আমখিনিত মই ওপৰত নিমখ সৰহকৈ দি দিছোঁ আৰু কিহৰ কাৰণে দিছোঁ আপোনালোকে নিশ্চয় জানেই। আমত নিমখ দি পেলাই থৈ দিলে আমখিনি সহজতে মজি আহে অতি সোনকালে। আৰু আগৰ চৰিয়াটো সৰু কাৰণে মই ডাঙৰ চৰিয়া এটাত লৈ লৈছোঁ। এয়া দুদিনৰ পিছত মই দেখাইছোঁ আপোনালোকক। আমখিনি মজি আহিছে আৰু কালাৰটো চেঞ্জ হৈ আহিছে দেখিছে। এতিয়া মই পানীখিনি টুকি ল'লোঁ। এতিয়া খৰাহি এটাত লৈ লৈছোঁ। এতিয়া মই ডলা এখনত পেপাৰ পাৰি লৈছোঁ আৰু ইয়াত দিম নিমখ আৰু হালধি। নিমখ ইয়াত মই অলপমান দিম কাৰণ দুদিনমান তিয়াওঁতেতো নিমখ সৰহকৈ দিয়া আছিলেই, সেইকাৰণে মই ইয়াত অকণমান নিমখ দিছোঁ, বেছি নহয়। এইখিনি এতিয়া মই মিক্স কৰি ল'ম। এতিয়া মই চামুচ এখনৰ সহায়ত ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু লগতে ডলা এখনত শুকুৱাবলৈ দিম যেতিয়ালৈকে পানীটো শুকাই নাযায় তেতিয়ালৈকে। তাৰপিছত মই লগতে মছলা ৰেডি কৰিম আৰু আচাৰখিনি বনোৱা আৰম্ভ কৰিম। আৰু এতিয়া মই তেল অলপমান গৰম হ'বলৈ দিছোঁ আৰু লগতে পেন এখনো পাতি দিছোঁ। আৰু ইয়াত মই দিম সৰিয়হ, গোটা জিৰা আৰু দিম গোটা ধনিয়া আৰু এইখিনিত দিম পাঁচফোৰণ কেইটামান আৰু এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। ফুটি আহিছে দেখিছে নহয়। পাঁচফোৰণ কেইটা অকণ দেৰিকৈ দিম কাৰণ পুটুককৈ জ্বলি আহে সেইকাৰণে। এতিয়া দিছোঁ পাঁচফোৰণ মই বেছি দিয়া নাই কাৰণ গোটাকৈও দিম সেইকাৰণে। আৰু এইখিনি ভাজি হোৱাৰ পিছত এইখিনি মই মিক্সি বাতি এটাত পিচি ল'ম। আৰু মই বেছি গুড়া নকৰোঁ যিহেতু অকণমান গোটা গোটা থকাকৈ পিচি ল'ম। তেনেহ'লে মই এইখিনি পিচি লৈছোঁ। এয়া দেখিছে মোৰ পিচা হৈ গ'ল। এয়া ওচৰৰ পৰা দেখাই দিওঁ। এয়া অলপ অলপ গুড়া আৰু অলপ অলপ গোটা হৈয়ে আছে। আৰু এইখিনি হ'ল গুড়ামুড়ি আৰু আপোনালোকক গুড়ামুড়িখিনি দেখা নহ'লেই গুড়ামুড়িখিনি আৰু এক্সট্ৰাকৈ পিচা হ'ল গুড়ামুড়িখিনি। আৰু লগতে আছে জলকীয়াখিনি মই ফিৰিঙি জলকীয়া ইউজ কৰিছোঁ। আৰু এইখিনি এতিয়া মই ইয়াত ঢালি দিছোঁ মছলাখিনি। আৰু এইখিনি মছলাখিনি মিক্স কৰি লৈছোঁ ইয়াৰ লগত। এতিয়া দিছোঁ পিচি লোৱা জলকীয়াখিনি আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। এইখিনিতো দিয়া হ'ল। এইখিনিত মই তেল দিছোঁ আৰু এইখিনি মই এতিয়ালৈকে তেল দিম। এয়া দেখিছে মই এতিয়া তেলখিনি গৰম তেলখিনি ইয়াত দি দিছোঁ। আৰু এনেকেই মই 3-4দিনমান ৰ'দত মেলি থৈ দিম। এতিয়া দিম ভিনেগাৰ মই ইয়াত নিজৰ জোখৰ মতে দিছোঁ 2 চামুচমান। আৰু আপোনালোকে যিমান আচাৰ বনায় সেইটো হিচাপত দিব ভিনেগাৰ। আচাৰখিনি সৰহ হয় কাৰণে মই দুভাগ কৰি লৈছোঁ। কমটো ভাগত মই 2 চামুচ ভিনেগাৰ দিছোঁ আৰু বেছিটোত মই 4 চামুচমান ভিনেগাৰ দিছোঁ। আপোনালোকে নিজৰ জোখৰ মতে লৈ ল'ব। এতিয়া মিলাই হৈ গ'ল। এইখিনি মই কেইদিনমান ৰ'দত দি থৈ দিম এনেকৈ চৰিয়াটোৰ সৈতে। তেলখিনি কম লগাৰ কাৰণে আকৌ এবাৰ দি দিছোঁ। আৰু তেলখিনি আপোনালোকে কিমানখিনি দিয়ে আপোনালোকৰ নিজৰ লগত কথা। এতিয়া বেছিকৈ নিদিলেও হ'ব, পিছত দি থাকিব যেতিয়া বটলত ভৰাব তেতিয়া। আমৰ আচাৰ ৰেডি হৈ গ'ল। এয়া দেখিছে
এয়া খাবলৈ বহুত টেষ্টি হৈছে আৰু কম সময়তে বনাব পৰা এটা টেষ্টি আমৰ আচাৰ আৰু এনেদৰে যদি বনাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই